নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এক ভিডিঅ'ত। আশা ৰাখিছোঁ সকলো ভালেই আছে। আৰু আজি আপোনালোকৰ মাজলৈ কোনো ধৰণৰ ভ্লগ বা তেনেধৰণৰ ভিডিঅ'লৈ অহা নাই। আজি এটা বেলেগ বিষয়তে কেইটামান কথা ক'ম বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। হয়তো সকলোৱে গম পাইছে যে ৰাজ্যত পুনৰবাৰ এক বৰ্বৰ কাণ্ড সংঘটিত হৈছে। আৰু এই কাণ্ড বেলেগ জিলাত নহয়, আমাৰ অসমৰে গোগামুখ জিলাৰ কণমানি দীপশিখা শইকীয়াৰ লগত সংঘটিত হৈছে। প্ৰথমে তাইক ৰেপ কৰা হয় আৰু তাৰপিছত হত্যা কৰি পেলাই কেইটামান নৰপিশাচ অসুৰে। আৰু একেই কাণ্ড যোৱা কালি পৰহি সুমিলা নামৰ কণমানিজনীৰ লগত সংঘটিত হৈছিলহে। আকৌ একেই ঘটনা পুনৰবাৰ ৰাজ্যত সংঘটিত হ'ল। মানে এনেকুৱা হ'ল যে এপাহ ফুল ফুলাৰ আগতে ফুলপাহ ছিঙি ভাঙি মৰহাই পেলোৱাৰ দৰেই হ'ল। নিষ্ঠুৰ কেনেদৰে হ'ব পাৰে বাৰু আজিৰ দিনত মানুহ, আৰু ইমান অকণমানি ছোৱালীজনীৰ লগত কেনেদৰে এনেকুৱা কাণ্ড সংঘটিত কৰিব পাৰে। আৰু আজিৰ দিনত আমি নাৰীবিলাক বাৰু কিমান সুৰক্ষিত, আৰু লগতে আমাৰ উঠি অহা কণ অকণমানি ল'ৰা ছোৱালীবিলাক কিমান সুৰক্ষিত বাৰু, আৰু কিয় বাৰে বাৰে ৰাজ্যত এনেকুৱা কাণ্ডবিলাক সংঘটিত হৈছে বাৰু। ভাবিলেও বুকুখন বিষাই উঠে যে এনেকুৱা কাণ্ডও যে সংঘটিত হ'ব পাৰে। আৰু প্ৰশাসনেও আমিবোৰ নিমাত হৈ পৰোঁ যে সেইকাৰণে প্ৰশাসনেও অপৰাধীক সুৰুঙাৰে পলুৱাই পঠিয়াবলৈ সক্ষম হয়। আৰু অপৰাধীও একদম খোলা আকাশৰ তলত একদম মুক্ত ঘূৰি ফুৰে। আৰু এইবিলাক তেতিয়াহে বন্ধ হ'ব যেতিয়া আমি একগোট হৈ ইয়াৰ বিৰুদ্ধে মাত মাতিম, তেতিয়াহে এইবিলাক বন্ধ হ'ব। আৰু অলপো বেয়া নালাগিলনে বাৰু এনে কাণ্ড সংঘটিত কৰাৰ আগতে। তাইওতো মানুহে, তাইতো জীৱ জন্তু নাছিলে। এই নৰপিশাচবিলাকক ইমানেই অত্যাচাৰ কৰক আৰু শাস্তি দিয়ক যাতে ইহঁতক দেখি যাতে অইন দুটা মানুহে এনে কাম দ্বিতীয়বাৰ কৰাৰ আগতে 10 বাৰ ভাবি চায়। এনে কাণ্ড যাতে পুনৰবাৰ সংঘটিত নহয় তাৰে আশা কৰিলোঁ। আশা কৰিলে নহ'ব, আমি নিজেও সজাগ হ'ব লাগিব। নৰপিশাচকেইটাক যাতে প্ৰশাসনে উচিত শাস্তি দি তাইৰ পৰিয়ালটোক যাতে ন্যায় প্ৰদান কৰে তাৰে কামনা কৰিলোঁ। আৰু তাই য'তেই আছে ভালদৰে থাকক, আৰু তাইৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি কথা কৈ এনেদৰে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু কমেণ্টত জনাবচোন আপোনালোকৰ মতামতবিলাক। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।